7 দিন পিছত ঈদ, কিন্তু এইবাৰ ঈদত নাথাকিব আমাৰ জুবিন। প্ৰিয় শিল্পী জুবিন গাৰ্গ অবিহনে এইবাৰৰ ঈদ। সামাজিক মাধ্যমত এই মুহূৰ্তত এক ভিডিঅ' খুবেই দ্ৰুতগতিত ভাইৰেল হৈ আছে। সেই ভিডিঅ'টো দেখা গৈছে অসমৰ অতি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক, য'ত তেওঁ হাঁহি মুখেৰে মানুহক ঈদ মুবাৰক জনাইছে আৰু সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। সবকে ঈদ মুবাৰক আৰু মোৰ আন্তৰিক শুভকামনা থাকিল। ভিডিঅ'টো দেখাৰ পিছত বহু মানুহ আৱেগিক হৈ পৰিছে। বহুতে কৈছে এইবাৰ ঈদত যদি জুবিন দা থাকিলেহেঁতেন হয়তো আনন্দটো অলপ বেছি হ'লহেঁতেন। জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ আছিল মানুহক একেলগে ৰখা এজন ব্যক্তি। তেওঁ কেতিয়াও ধৰ্ম বা জাতিৰ নামত মানুহক বিভাজিত কৰিব বিচৰা নাছিল। হিন্দুৱে হওক, মুছলমান হওক বা যিকোনো ধৰ্মৰ মানুহ, জুবিন গাৰ্গ সদায় একেই কথা কৈছিল। সকলো মিলি জুলি মৰম আৰু সম্প্ৰীতিৰে একেলগে থাকিব লাগে। আজিও তেওঁৰ সেই কথাবোৰ বহু মানুহৰ মনত গভীৰভাৱে ৰৈ আছে। এই ভাইৰেল হোৱা ভিডিঅ'টোৱে যেন কথাবোৰ পুনৰ সোঁৱৰাই দিছে। এইবাৰ ঈদ আহিব, মানুহে ঈদ পালন কৰিব, কিন্তু বহু মানুহৰ মনত হয়তো এটা কথা আহিব, জুবিন দা থাকিলে হয়তো এই উৎসৱৰ আনন্দটো অলপ বেছি হ'লহেঁতেন।